আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস 1972 চনত 147খন দেশে যেতিয়া ছুইডেনৰ ষ্টকহোম চহৰত এক বিশাল পৰিৱেশ সম্পৰ্কীয় শীৰ্ষ সন্মিলনত সমবেত হৈছিলে তাৰ পিছত সেই বিশেষ দিনটোৰ 5 জুন তাৰিখে আৰম্ভ হৈছিলে সেই সন্মিলন তাৰ এক স্বীকৃতি হিচাপে পৰৱৰ্তী সময়ত 1973 চনৰ পৰা বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় আৰু প্ৰতি বছৰে 5 জুন তাৰিখে আমি একোটা মূল বিষয় লৈ গোটেই পৃথিৱীতে নানান ধৰণে আমি এই দিৱস পালন কৰোঁ বিশ্ব পৰিৱেশ দিৱসৰ মূল উদ্দেশ্যটোৱে হৈছে যে আমি আমাৰ পৃথিৱী এখনেই আমি মানুহ জাতি ইয়াতে বাস কৰোঁ আমাৰ লগতে লাখ নিযুত বিভিন্ন প্ৰাণী গছ গছনি জীৱ জন্তু ইয়াতে বাস কৰে এই সকলোৰে কাৰণে এখন বাসযোগ্য সুন্দৰ পৃথিৱী আমি ৰাখিব লাগিব বৰ্তাই আজি যোৱা 2-3 দশকৰ পৰা যিবোৰ আমি পৰিঘটনা দেখিবলৈ পাইছোঁ হঠাৎ এটা গোলকীয় উষ্ণতা বৃদ্ধি পাইছে তাপ বৃদ্ধি পাইছে তাৰ লগে লগে যিবোৰ আমাৰ প্ৰাকৃতিক দুৰ্যোগ বানপানী গৰাখহনীয়া জংগলৰ জুই ভূমিস্খলন এই সকলো বাঢ়িছে গতিকে আমি সকলোৱে চিন্তা কৰিব লাগিব যাতে বিশ্ব পৰিৱেশ দিৱসটো এটা এদিনীয়া উৎসৱ নহয় গোটেই বছৰ জোৰা আমাৰ এক অভিযান হয় আৰু আমি এই পৃথিৱীখন আকৌ সেউজীয়া সুন্দৰ কৰি ৰাখিব পাৰোঁ আজি দুখৰ বিষয় যে আমি বহু ঠাইত পানী কিনি খাবলগীয়া হয় যি পানী আমাৰ কাৰণে নদ নদী উভৈনদী হৈ আছিলে আমি তেনেস্থলত বটলত থকা পানী কিনি খাবলগীয়া হয় বহু জায়গাত মানুহে উশাহ ল'বলৈ অসুবিধা পায় অক্সিজেন চেম্বাৰত সোমাই পেলাই অক্সিজেন কিনি খাবলগীয়া হয় উশাহ নিশাহ ল'বৰ কাৰণে এই দিনবোৰ কিয় আহিছে কাৰণ আমি মানুহ জাতিয়ে পাহৰি গৈছোঁ যে পৃথিৱীখনৰ এটা ভাৰসাম্য আছে ইয়াৰ এটা বহনক্ষম ক্ষমতা আছে ছাষ্টেইনেবল লিমিট আমি সেই ক্ষমতা আমি পাৰ কৰি পেলাই সকলো ধৰণে কাম বন কৰি আছোঁ এই বছৰ 2023 চনৰ মূল বিষয়টো হৈছে বিট প্লাষ্টিক পলিউশ্যন অৰ্থাৎ আমি সকলোৱে মিলি পেলাই এই প্লাষ্টিকৰ যি প্ৰদূষণ ইয়াক ৰোধ কৰিব লাগিব আৰু তাৰ লগতে অন্য এটা বিষয় আমি এই বছৰ দেখিছোঁ সকলোৱে উদযাপন কৰিছে সেই বিষয়ে সেইটো হ'ল অল্টাৰনেটিভ টু প্লাষ্টিকৰ বিকল্প কি অসমতো আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান স্কুল কলেজ সকলোতে আমি পাতিছোঁ বিশ্ব পৰিৱেশ দিৱস আমি গছপুলি ৰুম সভা সমিতি কৰিম চাইকেল ৰেলী ওলাব নানান ধৰণৰ বক্তৃতানুষ্ঠান হ'ব প্ৰতিযোগিতা হ'ব খুব ভাল কথা এইবোৰ হ'ব লাগে তাৰ লগতে আমি সকলোৱে হৃদয়ংগম কৰিব লাগিব যে প্লাষ্টিক প্ৰদূষণটো কি ধৰণে আমাক বিনাশ কৰিবলৈ ওলাইছে মই এইখিনিতে ক'ব বিচাৰিছোঁ যেতিয়া আজিৰ পৰা প্ৰায় 115-120 বছৰ আগতে বেকলেন নামৰ এগৰাকী বিজ্ঞানীয়ে প্লাষ্টিকৰ আৱিষ্কাৰ কৰিছিলে গোটেই পৃথিৱীয়ে তাক এটা বিৰাট ডাঙৰ এটা ঘটনা বুলি স্বীকৃতি দিছিলে যে কি সুন্দৰ এই প্লাষ্টিকৰ ব্যৱহাৰৰ ফলত আমি কাগজ বা ধাতু এইবোৰৰ আমাৰ ব্যৱহাৰ কমাই দিছিলোঁ কাৰণ কাগজ তোমালোকে জানা কাগজ উৎপাদন কৰিবৰ কাৰণে আমি কাঠ বাঁহ জংঘল কাটিব লাগিব আৰু খনিজ পদাৰ্থ আহৰণৰ কাৰণে মাটিৰ বুকু ভেদ কৰি তাৰ পৰা আমি খনি আহৰণ কৰিব লাগিব ইয়াৰ ফলত বহুতো বেয়া পৰিৱেশৰ প্ৰভাৱ পৰে যেতিয়া মানুহে দেখিলে যে পেট্ৰলিয়াম অৰ্থাৎ আমাৰ যিটো খাৰুৱা তেল বুলি কওঁ আমি ক্ৰুড অইল পেট্ৰলিয়াম আহৰণ কৰোঁতে তাৰ এটা বিশেষ অংশৰ পৰা প্লাষ্টিক তৈয়াৰ কৰিব পাৰি যেনে পলিইথিলিন পলিপ্ৰপিলিন পলিবিউটিলিন পলিভাইনাইল ক্লৰাইড ইত্যাদি সেই তেতিয়া ভাবিলোঁ যে কি সুন্দৰ কথা আমি এবাৰ যদি মাটিৰ বুকুৰ পৰা আমি তেল উলিয়াইছোঁৱে আৰু সেই তেলৰ পৰা আমাৰ যি ৰন্ধনশালত আমি ব্যৱহাৰ কৰোঁ LPG বা আমাৰ কেৰচিন পেট্ৰল ডিজেল তাৰ লগতেই যদি আমি প্লাষ্টিকো পাই যাওঁ তেতিয়াহ'লে আমি আৰু জংঘল কাটিব নালাগে আমি পৃথিৱীৰ বুকু ফালি চিৰাচিৰি কৰিব নালাগে সুন্দৰকৈ সকলো চলি আছিলে আমি আজি প্ৰায় 20-25 বছৰ আগলৈকে অনুভৱ কৰা নাছিলোঁ যে প্লাষ্টিক ব্যৱহাৰৰ কাৰণে কিবা এটা বিৰূপ প্ৰতিক্ৰিয়া হ'ব পাৰে তাৰপিছত লাহে দেখিলোঁ যে মানুহে বহুত প্লাষ্টিক প্ৰায় 300 নিযুত মেট্ৰিক টন প্লাষ্টিক প্ৰতি বছৰে পৃথিৱীত হয় 300 নিযুত এই 300 নিযুত মেট্ৰিক টন প্লাষ্টিকৰ 50% এনেকুৱা প্লাষ্টিক যিখিনি আমি একেদিনাখনে বা এবছৰৰ ভিতৰতে বৰ্জন কৰোঁ পেলাই দিওঁ
কথা হ'ল যে এই প্লাষ্টিকখিনি ব্যৱহাৰৰ পিছত আমাৰ যদি কাম নোহোৱা হৈ গ'ল ই ক'ত যাব, ই ক'ত থাকিব? তেতিয়া পৰিৱেশৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া আৰম্ভ হ'ল। তোমালোকে সকলোৱে দেখিছা, টিভিৰ পৰ্দাত দেখিছা কেনেকৈ মৰা টিভি মাছৰ পৰা সাগৰত পেট ফালি দিয়াৰ লগে লগে শ শ কেজি প্লাষ্টিকৰ কেৰি বেগ যিবোৰ আছে, মোনা, সেইবোৰ ওলাই আহে। তুমি দেখিছা কেনেকৈ সাগৰ পৃষ্ঠৰ তলত বহু ঠাইত আমাৰ জীৱ জগত এটা বিপদত পৰিছে। পাহাৰ, জংঘল, বন বননি, চহৰ মহানগৰক বাদেই দিওঁ আৰু মই সকলোতে এই বৰ্জনীয় প্লাষ্টিক বা বৰ্জ্য প্লাষ্টিকবোৰ দেখা গৈছে। তো এইটো হ'ল সমস্যা। অৰ্থাৎ মই যদি ক'বলৈ বিচাৰোঁ যে প্লাষ্টিক আমাৰ শত্ৰু নহয়, প্লাষ্টিক আমাৰ শত্ৰু নহয়, আমাৰ তাৰ নিষ্কাশন কৰাৰ যিটো পদ্ধতি, মানুহে যি ধৰণে প্লাষ্টিকৰ নিষ্কাশন কৰিছে বা তাক বৰ্জন কৰি পেলাই অবৈজ্ঞানিক ধৰণে তাক যিটো কৰিছে, হয়তো বাটিত পুতি পেলাইছে বা পুৰি পেলাইছে, সেইটোহে আমাৰ শত্ৰু। কিন্তু গোটেই পৃথিৱীয়ে স্বীকাৰ কৰে যে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বাদে বাকী যিবোৰ প্লাষ্টিক আমাৰ আছে আমাৰ লগত, সেই প্লাষ্টিকবোৰ আমাৰ কাৰণে শত্ৰু নহয়। আমাৰ ঘৰত যদি চোৱা তোমালোকে দেখিবা, তোমাৰ ঘৰতে একেবাৰে তোমাৰ লাইটৰ বৰ্ডখনৰ পৰা, যিখন আমাৰ ছুইচ বৰ্ড থাকে, সেই ছুইচ বৰ্ডখনৰ পৰা ফেন, লাইট, ৰেফ্ৰিজাৰেটৰ, কাপোৰ ধোৱা মেচিন, বেছিভাগ বস্তু আমাৰ ঘৰত এনেকুৱা, আমাৰ টুথব্ৰাছডালৰ পৰা আৰম্ভ কৰি যিবোৰ প্লাষ্টিকেৰে বনোৱা, এই প্লাষ্টিকবোৰ আমাৰ শত্ৰু নহয়। কাৰণ আমি 10 বছৰ 20 বছৰ ব্যৱহাৰ কৰি পেলাইহে আমি একোটা ৱাশ্বিং মেচিন বা একোটা ৰেফ্ৰিজাৰেটৰ, ফ্ৰিজ আমি বৰ্জন কৰোঁ। আৰু তাৰ কাৰণে অতি সুন্দৰ ব্যৱস্থা আছে, সি গৈ পেলাই আকৌ পুনৰাৱৰ্তন, যাক কয় ৰিচাইকেল, হৈ পেলাই আকৌ ঘূৰি আহে। কিন্তু আমাৰ শত্ৰু কোন? আচলতে আমাৰ শত্ৰু হ'ল আমি যিবোৰ একেবাৰে পাতল, যিবোৰ প্লাষ্টিকৰ মোনা আছে, ঠোঙা, আৰু যিবোৰ বস্তু আছে আমি বিয়াই সভাই ব্যৱহাৰ কৰোঁ, সেই বস্তুবোৰ আমাৰ শত্ৰু। আৰু সেইকাৰণে ভাৰত চৰকাৰে যোৱা বছৰ 2022 চনৰ 1 জুলাইৰ পৰা প্লাষ্টিকৰ বিৰুদ্ধে এটা ছিংগল ইউজ প্লাষ্টিক বা একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ বিৰুদ্ধে এটা মানে তেওঁলোকে এটা বেন ইম্প'জ কৰিছিলে, এটা বেন দিছিলে আমাৰ ওপৰত, বাধা আৰোপ কৰিছিলে। কি যে 19 বিধ বস্তু যিটো প্লাষ্টিকেৰে বনোৱা হয়, আমি এবাৰ ব্যৱহাৰ কৰি পেলাই দিওঁ। যেনে বিয়াই বাৰুৱে আমাক যে মাছ মাংস দিয়ে, বাতিত সজাই দিয়ে, দৈ দিয়ে, মিঠাই দিয়ে, সেই বাতিটো বা সেই প্লেটখন বা সেই চামুচখন বা আইচক্ৰীমৰ যিডাল আমাৰ প্লাষ্টিকৰ মাৰি থাকে সেইডাল, এই ধৰণৰ বস্তুবোৰ। আৰু চবতকৈ বেছি আমি দোকানত গৈ পেলাই হাতত বেগখন নোলোৱাকৈ লৈ যাওঁ, আমি এটা প্লাষ্টিকৰ কেৰি বেগত বস্তুটো লৈ আহোঁ বজাৰ কৰি পেলাই, সেইখিনি আমাৰ মূল শত্ৰু। তেনেকুৱা 19 বিধ বস্তু তেওঁলোকে বৰ্জন কৰিছে। আৰু আমিও সেইকাৰণে গোটেই অসমত শদিয়াৰ পৰা ধুবুৰীলৈ আমি অভিযান চলাই আছোঁ, যাতে এই ধৰণৰ এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া প্লাষ্টিক আমি বৰ্জন কৰিব পাৰোঁ। কথাখিনি তোমালোকক কোৱাৰ উদ্দেশ্য মোৰ এইটোৱে যে গোটেই প্লাষ্টিক যিমান আছে, নানান ধৰণৰ প্লাষ্টিক আছে, সেই গোটেই প্লাষ্টিকবোৰ আমাৰ শত্ৰু নহয়। মই পিন্ধি থকা চশমাযোৰ যে আছে, এইটো আইনাৰ নহয়, যোৰ প্লাষ্টিকৰ। অৰ্থাৎ মই যেতিয়া চশমাযোৰ মই 10 বছৰ ব্যৱহাৰ কৰিম, ই মোৰ একো ক্ষতি নকৰে। আৰু ইয়াৰ পিছতো এই পাৰ্চপেক্স নামৰ যিটো পদাৰ্থ আছে, এই পাৰ্চপেক্সটো গলাই পেলাই আমি তাৰ পৰা অন্যান্য বস্তু তৈয়াৰ কৰিব পাৰোঁ। গতিকে আজিৰ আমাৰ প্লাষ্টিক পলিউশ্যন বিট কৰাৰ কাৰণে মূল মন্ত্ৰ হ'ল কি যে এবাৰ ব্যৱহাৰ হোৱা প্লাষ্টিক আমি বৰ্জন কৰিব লাগিব। আমি বজাৰলৈ গ'লে আগৰ নিচিনাকৈ আমি সৰু কালত কৰিছিলোঁ, সদায় আমি প্লাষ্টিক দেখাই নাছিলোঁ। আমি সৰু থাকোঁতে আমি কাপোৰৰ মোনা লৈ গৈছিলোঁ ঘৰৰ পৰা, মৰাপাটৰ সুন্দৰ সুন্দৰ মোনা আছিলে, আমি সেইবোৰ লৈ গৈছিলোঁ, আমি ব্যৱহাৰ কৰিব লাগিব। আকৌ আমি এই পৃথিৱীখনৰ স্বাৰ্থত, তোমাৰ মোৰ স্বাৰ্থত, ভৱিষ্যত আহিবলগীয়া প্ৰজন্মৰ স্বাৰ্থত আমি সকলো ধৰণৰ এনেকুৱা পদাৰ্থ বৰ্জন কৰিব লাগিব। একো ডাঙৰ কথা নহয়। কাপোৰৰ মোনা এখন বজাৰত লৈ যোৱা, এখন মৰাপাটৰ মোনা লৈ যোৱা। দোকানীয়ে আগতে আমাক চাউল দাইল জুখি পেলাই দগা পাল্লাত কাগজৰ মোনাত ঠোঙাত দিছিলে। খবৰ কাগজবোৰ আকৌ পুনৰ ব্যৱহাৰ হয়, সেই খবৰ কাগজৰ মোনাত জুখি দিয়ে সুন্দৰকৈ। এইবোৰ একো আমাৰ ক্ষতি কৰা নাছিলে। এতিয়া কিন্তু আমি সাম্প্ৰতিক সময়ত দেখিছোঁ মানুহে এইবোৰ নোহোৱাকৈ বজাৰত যায়, আৰু সকলোৱে বেপাৰীয়ে দিব নোখুজিলেও কেতিয়াবা মই দেখিছোঁ বহু ঠাইত, ভাল ভাল চহৰত, ভাল ভাল ঠাইত বজাৰত দেখিছোঁ মানুহে কাজিয়া কৰে বেপাৰীৰ সৈতে এখন প্লাষ্টিকৰ কেৰি বেগৰ কাৰণে। সেইটো আমি বৰ্জন কৰিব লাগিব। পৃথিৱীত আমাৰ যিবোৰ বস্তু আছে, আমি যিবোৰ আৱিষ্কাৰ কৰিছোঁ বিজ্ঞান প্ৰযুক্তিৰ জৰিয়তে, সেইবোৰ আমাৰ শত্ৰু নহয়। শত্ৰু হ'ল আমাৰ নিজৰ ব্যৱহাৰ, আমাৰ নিজৰ জীৱন পৰিচালনাৰ পদ্ধতি। গতিকে প্ৰথমতে মই ক'লোঁ যে আমি এইবোৰ ছিংগল ইউজ প্লাষ্টিক বৰ্জন কৰিব লাগিব। দ্বিতীয়তে আমি কিছু ক্ষেত্ৰত মিতব্যয়তা, নিয়মানুৱৰ্তিতা আৰু শৃংখলা বজাই চলিব লাগিব। আমি যিবোৰ প্লাষ্টিকৰ সামগ্ৰী ঘৰলৈ আনি পেলাই
পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ আমি কৰিব লাগিব, যাক কোৱা হয় ৰিইউজ। আৰু যিবোৰ আমি দিলে এজন মানুহে লৈ গৈ পেলাই আমাৰ অসমতো তেনেকুৱা 19টা আমাৰ প্ৰকল্প আছে, 19টা ইণ্ডাষ্ট্ৰী আছে, যোনে যিবোৰ ডাঠ প্লাষ্টিক, ডাঙৰ ডাঙৰ প্লাষ্টিক সেইবোৰ নি পেলাই পুনৰ আৱৰ্তন কৰে, ৰিচাইক্লিং কৰে। গতিকে ৰিইউজ আৰু ৰিচাইকেলটো আছেই, তাৰ লগতে এটা আছে ৰিডিউচ, অৰ্থাৎ আমাৰ ব্যৱহাৰ কমাই অনা, আৰু সকলোতকৈ ওপৰত মানুহৰ মনৰ পৰা যিটো সৃষ্টি হয় ৰিফিউজ, আমি ৰিফিউজ কৰিব পাৰিব লাগিব। এনেকুৱা মানুহ মই দেখিছোঁ বজাৰত, যাক বেপাৰীয়ে কৈছে যে আপুনি এই আলু 1 কেজি লৈ পেলাই এইখিনি আপুনি এটা প্লাষ্টিকত সোমাই লৈ যাওক। মানুহজনে কৈছে নহয় মোৰ লগত কাপোৰৰ মোনা এখন আছে, মই নলওঁ এইটো হ'ল ৰিফিউজ। ৰিফিউজ, ৰিডিউচ, ৰিইউজ, ৰিচাইকেল, এই 4টা আমি যদি ইংৰাজীত যিটো আছে বৰ্ণ, এই 4টা যদি মানি চলিব পাৰোঁ তেতিয়াহ'লে বিট প্লাষ্টিক পলিউশ্যনটো আমাৰ কাৰণে সফল হ'ব। গতিকে মই ক'ব বিচাৰিছোঁ কি, আজি আমি গোলকীয় উত্তাপ বৃদ্ধি, যিটো আমি কওঁ গ্ল'বেল ৱাৰ্মিং, গ্ৰীণ হাউচ গেছ উদ্ভাৱন হৈ পেলাই এইবোৰ বাঢ়ি গৈছে। তোমালোকে মন কৰিবা, প্লাষ্টিক যদি আমি মাটিৰ ওপৰত পেলাই দিওঁ, সেইবোৰৰ ওপৰত যিটো বতৰৰ প্ৰতিক্ৰিয়া হয়, নিয়ৰ পৰে, বৰষুণ পৰে, ৰ'দ লাগে, তাৰ পৰাও গ্ৰীণ হাউচ গেছ উৎপন্ন হয় প্লাষ্টিকৰ পৰা। আৰু কি হয়, আৰু এটা খুব ডাঙৰ এটা কথা হৈছে কি, মাইক্ৰ' প্লাষ্টিক্স, চকুৰে মনিব নোৱাৰা ক্ষুদ্ৰ প্লাষ্টিকৰ পৰমাণু কিছুমান বতাহত উপঙি ফুৰে, যিবোৰ বৰ্তমান বহু জলচৰ প্ৰাণী আৰু মানুহৰ শৰীৰত ধৰা পৰিছে। আনকি অলপতে আমাৰ ওচৰলৈ এখন ৰিপৰ্ট আহিছিলে ভাৰত চৰকাৰৰ পৰা, তাত লিখা আছে যে আমাৰ যে ঘৰত আমাৰ মহিলাসকলে, আমাৰ বাই ভনী বা আমাৰ মাতৃসকলে বা আমাৰ পত্নীসকলে ব্যৱহাৰ কৰে কিছুমান ডাঙৰ ডাঙৰ কছমেটিক, বহুত দামী দামী কোম্পানীৰ, সেই কছমেটিক যিবোৰ আছে মুখত ঘঁহা বা এই ধৰণে ব্যৱহাৰ কৰা ক্ৰীম, লোচন, এইবোৰ তাৰ ভিতৰতো অজস্ৰ পৰিমাণে মাইক্ৰ' প্লাষ্টিক্স পোৱা গৈছে, যিবোৰ এটা সময়ত মানুহৰ ক্ষতি সাধন কৰিব পাৰে। প্লাষ্টিক্স ক'ত নাই? প্লাষ্টিক্স সকলোতে আছে, থাকিবও। মানৱ সভ্যতা থকালৈকে প্লাষ্টিক থাকিব, কাৰণ ইয়াৰ ওজন কম, শক্তি বেছি। মই যিবোৰ কথা ক'লোঁ, আমাৰ ঘৰত কিমান চাৰিওফালে চকু মেলি চালে প্লাষ্টিকৰ বস্তু দেখা যায়। আমাৰ সকলোবোৰ শত্ৰু নহয়, আমাৰ শত্ৰু হ'ল সেইখিনি আমি যিখিনি আজি ব্যৱহাৰ কৰি পেলাই দিম, আমি যিখিনি ভালকৈ নিষ্কাশন নকৰিম, আমি যিখিনি গৈ পেলাই ডাষ্টবিনত নেপেলাম, ৰাস্তা ঘাট দলিয়াই দিম। আৰু সুন্দৰ গুৱাহাটীৰ যিখন নদী আছে, ভৰলু নদীখন, এতিয়া দেখা যায় এখন অতি সৰু এখন নদী, অতি সৰু এখন উপনদী। সেই উপনদীখনৰ সেই 6-7 কিলোমিটাৰ দূৰত্বত আমি যিবোৰ সমীক্ষা কৰিছোঁ, দেখিছোঁ মানুহে কি ধৰণে প্লাষ্টিকৰ আৱৰ্জনাবোৰ তাত দলিয়াই পেলাই দিছে। পৃথিৱীয়ে সেইটো সহ্য কৰিব নোৱাৰে, মাটিয়ে সহ্য কৰিব নোৱাৰে, পানীয়ে সহ্য কৰিব নোৱাৰে। আৰু এই প্লাষ্টিক প্ৰদূষণ তাক আমি কৈছোঁ বিট দ্য পলিউশ্যন, প্লাষ্টিক পলিউশ্যন। এই বিট দ্য প্লাষ্টিক পলিউশ্যনটো আচলতে কোনো বিজ্ঞান প্ৰযুক্তিৰ আহিলাৰ পৰা সৃষ্টি হোৱা বস্তু নহয়, ই মানুহে সৃষ্ট এটা সমস্যা, মানুহে ইয়াৰ সমাধান কৰিব লাগিব। তুমি মই সকলোৱে যদি সজাগ হওঁ, আমি যদি আমাৰ জীৱনত এই ধৰণৰ মন্ত্ৰ লওঁ। এতিয়া মিছন লাইফ আৰম্ভ হৈছে। লাইফ মানে হ'ল লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট। ভাৰতবৰ্ষত এই অভিযান চলিছে। আমাৰ দেশৰ পৰা এই অভিযানে গোটেই পৃথিৱীলৈ বিয়পি যাব। স্বাধীনতাৰ ৭৫টা বছৰত আমাৰ ৭৫টা মূল মন্ত্ৰ দিয়া হৈছে, ইয়াৰ ভিতৰত প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাটো এটা আমাৰ মূল উদ্দেশ্য। গতিকে যেনেকেই নহওক কিয়, তুমি মই সকলোৱে মিলি পেলাই যিখিনি মানুহে বুজি নাপায়, যিবোৰ ল'ৰা ছোৱালীয়ে বুজি নাপায়, তেওঁলোকক বুজাব লাগিব, সজাগতা সভা কৰিব লাগিব। নানান ধৰণৰ আমি প্ৰতিযোগিতা, সন্মিলন এই ধৰণে আমি কৰিব লাগিব। আমি আমাৰ যিটো ন্যায্য প্ৰাপ্তি, তাৰ কাৰণে যুদ্ধ কৰিব লাগিব। কাৰণ প্লাষ্টিক থকা পৃথিৱীত মানুহৰ জীৱ জন্তু বহুদিন বাচি থাকিব নোৱাৰে। যদি এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিকখিনি আমি নোহোৱা কৰোঁ, তেহে আমাৰ কাৰণে এইখন বিশ্ব সফল হ'ব। ইতিমধ্যে জানো তোমালোকে যে প্ৰায় 1.5-ৰ পৰা 2 ডিগ্ৰীলৈকে পৃথিৱীৰ যিটো গোলকীয় উষ্ণতা, গড় উষ্ণতা, এভাৰেজ টেম্পাৰেচাৰ, এইটো বাঢ়ি গৈছে, যাৰ কাৰণে আমি বহুত বতৰৰ প্ৰতিকূল সমস্যা পাবলগীয়া হৈছে। গতিকে ইয়াৰ লগত প্লাষ্টিকৰ সম্পৰ্ক আছে। নাভাবিবা যে গ্ৰীণ হাউচ গেছ অকল কাৰ্বন ডাই অক্সাইড, মিথেনৰ পৰাই সৃষ্টি হয়, এনেকুৱা নহয়। প্লাষ্টিকৰ কণিকাৰ পৰাও গ্ৰীণ হাউচ গেছ উৎপন্ন হয়, প্লাষ্টিকৰ মাইক্ৰ'প্লাষ্টিকৰ পৰাও টেম্পাৰেচাৰ ৰাইজ হয়। আৰু এই ধৰণৰ বস্তু যিবোৰ আছে আমি সকলো বৰ্জন কৰিব লাগিব। গতিকে খুব ভালদৰে তোমালোকে চিন্তা কৰি চাবা। আৰু বিশ্ব পৰিৱেশ দিৱসত মই এটা কথা সদায় কৈ আহিছোঁ যে ই এটা এদিনীয়া উৎসৱ নহয়, এইটো গোটেই বছৰজোৰা এক অভিযান। আৰু ইয়াত আই ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট। মই নিজে কি কৰিছোঁ, মই নিজে কি কৰিব পাৰোঁ, সেইটো বৰ দৰকাৰী। আমি সকলোৱে কিবা এটা হ'লে লোকলৈ আঙুলি টোৱাওঁ, কিন্তু লোকলৈ আঙুলি টোৱাৰ আগতে
মই নিজে কি কৰিছোঁ পৰিৱেশ আৰু প্ৰকৃতিৰ কাৰণে আমি এইটো চিন্তা কৰি চাব লাগিব মই আশা কৰিছোঁ তোমালোকে এই কথাখিনি মন দি চিন্তা কৰি চাবা খুব ভালকৈ অধ্যয়ন কৰিবা আৰু যিখিনি প্লাষ্টিক আমাৰ সভ্যতাৰ কাৰণে দৰকাৰ যিখিনি প্লাষ্টিকৰ কাৰণে আমি জংঘল কাটিব নলগা হৈছে বা মাটি খানিব নলগা হৈছে সেইখিনি প্লাষ্টিক আমি ব্যৱহাৰ কৰিম আৰু ভালদৰে কৰিম কিন্তু আমি একল ব্যৱহাৰযোগ্য প্লাষ্টিক আৰু কেতিয়াও ব্যৱহাৰ নকৰোঁ এইখিনি কথাই মই আজি বিশ্ব পৰিৱেশ দিৱসৰ কাৰণে 2023 চনৰ 5 জুন তাৰিখে তোমালোকৰ কাৰণে কথাখিনি ক'লোঁ তোমালোকলৈ বহুত আন্তৰিক শুভেচ্ছা জনালোঁ যাতে ভৱিষ্যতে প্ৰত্যেকে একোজন পৰিৱেশ আৰু প্ৰকৃতিৰ সুৰক্ষাৰ বাবে সৈন্য হৈ আমাক দিগদৰ্শন কৰিব পৰা আমাৰ সমাজখন আগুৱাই লৈ যাব পৰা ধন্যবাদ